সৃষ্টিয়ে ঢুকি পোৱা দিনৰে পৰা কাব্য চেতনাই নিৰন্তৰ প্ৰবাহত আলোড়ন তুলি আহিছে। আমাৰ বোধ আৰু চেতনাই ঢুকি পোৱাৰো আগৰ সময়তে এজন কবিয়ে গভীৰ ৰহস্যবাদী লেখনিৰে চমৎকৃত কৰিছিল পৃথিৱীক। তেওঁ আছিল পাৰস্যৰ কবি উমৰ খায়াম। গভীৰ জীৱন বিক্ষাৰে সিক্ত তেওঁৰ ৰুবায়তসমূহে আজিও আমাক পুলকিত কৰে। এয়া কবি যতীন্দ্ৰনাথ দুৱৰাৰ অনুদিত উমৰ খায়ামৰ কেইটিমান ৰুবায়ত। আজি বসন্তৰ মধুৰ পৱন বৈছে ধীৰেৰে জোৰাই প্ৰাণ, ঢালা ইয়াতেই অনুতাপ ৰাখি জাৰৰ কুঁৱলী বিষাদ গান। পিয়লাটি মোৰ ধৰা হিমুখত আহা প্ৰাণসখা সময় নাই, পাখি মেলি সৌ জীৱন পখিতি অনন্তৰ পিনে উৰি যে যায়। ৰাজ সুখ আশে কোনোবা বলিয়া, কোনোৱে বিচাৰে সৰগী সুখ, ছাৰ পিছে পিছে লৰোঁতে সদায় ইফালে নভৰে ঘৰত মুখ। লোৱা ততালিকে যি পোৱা হাতত, নোপোৱা যিখিনি থাকক বাকী, দূৰৰ বাজনা শুনিলে কি হ'ব মাজত তোমাৰ তিনি ফাঁকি। সংসাৰৰ সুখ আশা কৰি নৰে আপোন পাহৰি লৰিছে হাই, কাৰোবা ভাগ্যত ফুলিছে সপোন, কাৰোবা ভাগ্যত একোৱেই নাই। এই পৃথিৱীৰ আলহী ঘৰত দিন ৰাতি দুয়ো দুৱৰী যাৰ, সুখ দুখ ভৰা অতীত ৰাগিনী বাজিছে কিদৰে বুকুত তাৰ। আজিয়েই দিয়া কালিলৈ কিয়, কোনে জানে মোৰ কালি কি হ'ব, হাজাৰ হাজাৰ বছৰ বিয়পা হয়তো অতীতে সামৰি থ'ব, হয়তো অতীতে সামৰি থ'ব, হয়তো অতীতে